বন্ধু বান্ধৱীসকল ইয়াত দিয়া আছে যদি a প্লাছ বি প্লাছ চি ইকুৱেল টু 0 তেন্তে দেখুৱাব লাগে যে a স্কুৱেৰ বি প্লাছ চি প্লাছ বি স্কুৱেৰ চি প্লাছ এ প্লাছ চি স্কুৱেৰ ইন্টু a প্লাছ বি প্লাছ থ্ৰাইছ এ বি চি ইকুৱেল টু 0। চাওঁ আমাৰ যিখিনি আমাৰ কণ্ডিশ্যন দিয়া আছে গোটেইখিনি এইখিনি আমি আগত কৰি ল'ম। চাওক ইয়াত এইখিনি ঠিকেই আছে, কিন্তু বি প্লাছ চি যিটো দিয়া আছে বি প্লাছ চিৰ কিন্তু ভেলু দিয়া নাই, তেতিয়াহ'লে আমি বি প্লাছ চি ভেলুখিনি ওলাই ল'ব লাগিব নহয়। তেনেদৰে চি প্লাছ এ আৰু এ প্লাছ বিৰ ভেলু ওলাই ল'ব লাগিব। এতিয়া ভেলু কেনেকৈ বাই কৰিম, যিখিনি আমাৰ কণ্ডিশ্যন দিয়া আছে তাৰ পৰাই ভেলু বাই কৰিম। চাওক কেনেকৈ বাই কৰিব লাগে। প্ৰথমে আমি এইখিনি লিখি ল'লোঁ হা। এতিয়া বি প্লাছ চিৰ ভেলু লাগে, তেতিয়াহ'লে এটো আমি সোঁফালে লৈ আহিম। এইখিনি তেতিয়াহ'লে মাইনাছ হৈ যাব। এতিয়া চাওক এইখিনি বি প্লাছ চিৰ ভেলু বাহিৰ হ'ল, একেদৰে আমি বাকী দুটা বাহিৰ কৰিম, চি প্লাছ এ আৰু এ প্লাছ বিৰ। গতিকে এনেদৰে আমি ভেলুকেইটা এৰেঞ্জ কৰি ল'ম। আকৌ আমাৰ প্ৰশ্ন বিচৰাৰ দৰে আমি ভেলুকেইটা এৰেঞ্জ কৰি ল'ম হা। আমি এৰেঞ্জ কৰি লৈছোঁ। এতিয়া ভেলুকেইটা আমি বহাই দিম। ক'ত বহাম, যিখিনি আমাক দেখুৱাব দিছে সেইখিনিত বহাই দিম। এয়া আমি লেফ্ট হেণ্ড ছাইডটো ধৰিলোঁ, মানে বাওঁখিনি ধৰিলোঁ। এতিয়া সোঁপক্ষত আমাৰ শূন্য আহিব লাগিব। তাৰমানে এইটো ছল্ভ কৰি যদি আমাৰ শূন্য আহে তেতিয়াহ'লে সোঁপক্ষৰ লগত মিলি যাব। এইখিনি আমি চাওঁ শূন্য আহেনে নাই। আৰু এই বি প্লাছ চি, চি প্লাছ এ আৰু এ প্লাছ বিৰ মানখিনি আমি বহাই দিম। এয়া ভেলুখিনি বহাই দিয়াৰ পিছত চিম্প্লিফাই কৰাত ইয়াত মানখিনি আহি গ'ল নহয়। এ স্কুৱেৰৰ লগত আৰু এটা এ মাল্টিপল হ'লে কি হ'ব, এ কিউ হ'ব। আৰু চাওক এ স্কুৱেৰটো প্লাছ আছে আৰু এ যিটো আছে সেইটো মাইনাছ আছে। প্লাছ আৰু মাইনাছ মাল্টিপল হ'লে মাইনাছ হ'ব। একেদৰে বাকীখিনি আমি কৰি লৈছোঁ। আৰু এতিয়া নেক্সট লাইনত আমি বাকী বি কিউব আৰু চি কিউবৰ আগত যিখিনি মাইনাছ আছে সেইখিনি মাল্টিপল কৰি দিম। তাৰ নেক্সট লাইনত আমি এইখিনি কমন লৈ ল'ম নহয়। ঠিক আছে, এয়া চাওক এ কিউব বি কিউব চি কিউব এইটো ব্ৰেকেটৰ ভিতৰত আহি গৈছে নহয়। চাওক আমাৰ ইয়াত প্ৰথমত কণ্ডিশ্যনটো কি দিয়া আছিল, এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0। আৰু আমি যিটো জানো যে এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হ'লে এ কিউব বি কিউব চি কিউব মাইনাছ থ্ৰাইছ এ বি চি ইকুৱেল টু 0 হয়। এইখিনি আমি ফৰ্মুলা আগতে পাইছোঁ, বৰ্ডত চাব এইখিনি ফৰ্মুলাটো মই লিখি দি আছোঁ। এয়া আপোনালোকে চাব পাৰে এ কিউব বি কিউব চি কিউব মাইনাছ থ্ৰাইছ এ বি চি যিটো আছে সেইটো আমি সোঁফালে লৈ আছোঁ। তো বাওঁফালে মাইনাছ কোনো টাৰ্ম থাকিলে সমানত যদি সোঁফালে আহে তেতিয়াহ'লে এইটো কি হয়, প্লাছ হৈ যায়। তেতিয়াহ'লে এ কিউব বি কিউব চি কিউব ইকুৱেল টু থ্ৰাইছ এ বি চি পালোঁ। তেতিয়াহ'লে এ কিউব বি কিউব চি কিউবৰ ঠাইত তেতিয়াহ'লে আমি থ্ৰাইছ এ বি চি পুট কৰি দিম। তেতিয়াহ'লে মাইনাছ থ্ৰাইছ এ বি চি আৰু প্লাছ থ্ৰাইছ এ বি চি কাট খাব নহয়। এতিয়া এইখিনি কাটি গৈছে নহয়, 0 আহি গৈছে। তেতিয়াহ'লে এইটো কি, সোঁফালে যিটো আছে প্ৰশ্ন যিটো আছে সোঁফালে 0 সেইখিনি মান আহি গৈছে নহয়। তেতিয়াহ'লে এইটো কাৰ সমান হ'ব, সোঁফালে অৰ্থাৎ ৰাইট হেণ্ড ছাইডৰ সমান হ'ব। গতিকে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হ'ব। এতিয়া চাওক লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হ'ল। গতিকে যিহেতু দুয়োটা সমান হৈছে তেতিয়াহ'লে আমাৰ এইখিনি দেখুওৱা হ'ল। আমাক দেখুৱাব কৈছে নহয়, এইখিনি 0 আহিব লাগে। এ স্কুৱেৰ প্লাছ এ স্কুৱেৰ ইণ্টু বি প্লাছ চি প্লাছ বি স্কুৱেৰ ইণ্টু চি প্লাছ এ প্লাছ চি স্কুৱেৰ ইণ্টু এ প্লাছ বি প্লাছ থ্ৰাইছ এ বি চি ইকুৱেল টু 0 আহিব লাগে। তো সেইখিনি কৰি আমি 0 পালোঁ। লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড সমান হ'ল, গতিকে আমাৰ দেখুওৱা হ'ল। এইখিনি গণিতটো। এইটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীসকললৈ। থেংক ইউ।